নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু দৌল যাত্ৰা যিহেতু আজি, আৰু সকলোকে হলি বহু শুভেচ্ছা জনালোঁ। এতিয়া বাজিছে 3:30 হৈছে। মই এতিয়া সাজি কাচি ৰেডি হ'লোঁ। 4টা বজাত যাম বুলি ওলাইছোঁ। এতিয়া কি হয় নাজানো, অকণমান দেৰি হ'ব পাৰে আৰু ইফাল আৰু যোৱাবাৰ গৈছিলোঁ, যোৱাবাৰো ইমান বেয়াকৈ উভতি আহোঁতে ফচিছোঁ, 3 ঘণ্টামান ৰ'ব লগা হ'ল। আৰু গতিকে এইবাৰ অকণমান সোনকালে ওলাইছোঁ। নাজানো কি হয়, মানুহ মানে ইমান বহুত মানুহ হয়। আপোনালোকে যদি নাই যোৱা যাব, আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। ডিমৌৰ পৰা গৈ আছোঁ। এয়া 70 সংখ্যক দৌল উৎসৱ উদযাপন। এতিয়া নিতাইৰে গৈ আছোঁ, গাঁৱৰ মাজে গৈ আছোঁ। আৰু এয়া তেওঁলোক ঘূৰিলেই দুয়োফালে পথাৰ গৰু ম'হ সকলোবোৰ চৰি আছে। মানে গাঁৱৰ পৰিৱেশ দেখিলে ক'লে ভাল লাগে নহয় জানো। আৰু এতিয়া পাইছোঁহি, আৰু ইয়াত গেট বনাই আছে। এয়া পুখুৰীটোৰ পাৰত চাৰিওফালে মেলা বহিছে। দিনৰ পৰাই আচলতে মানুহ আহিয়ে থাকে। যিসকলে ৰাতি আহিব নোৱাৰে তেওঁলোক দিনতে আহে। আৰু এয়া মানুহ এতিয়াও বহুত আহিলে। এয়া গেটখন। ব'লকচোন এতিয়া ভিতৰলৈ যাওঁ। আৰু মোৰ লগত কোন আহিছে কোৱাই নাই নহয়। এয়া এপা, বা আৰু দাদা আহিছে। ৰজাদিনীয়া এই পুখুৰীটোত এতিয়া ভৰি ধুই লওঁ। এয়া পুখুৰীৰ পানীৰে ভৰি ধুই এতিয়া মন্দিৰলৈ আগবাঢ়ো ব'লক। বহু যুগৰ এই পুখুৰীটো, অৰ্থাৎ ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ আহোম যুগৰ এই পুখুৰীটোক ধাইমাও পুখুৰী ৰূপে জনাজাত। আৰু এই পুখুৰীটো অৱস্থিত শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা নিতাই ৰোডেৰে অলপ সোমাই আছে, অৰ্থাৎ টেঙাপানী দেউৰী গাঁও ককিলামাৰী নিচেই ওচৰত। চাকি দি আহিলোঁ, এতিয়া বাহঁতে শৰাই দি আছে। ইয়াত শৰাই দি আছে ধুনীয়াকৈ মন্দিৰৰ ফালে। শৰাই দি হ'ল, এতিয়া অকণমান মেলাখন অলপ ঘূৰি যাওঁ। আহিলে তেওঁলোকো শৰাই দিব আহিছে। আহিলে ভিডিঅ'টি মাজতে কৈছোঁ লাইক এটা কৰি দিব, আৰু যদি নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকে। মন্দিৰৰ পৰা লাহেকৈ যাবলৈ ওলাইছোঁ, আৰু সকলোকে ভালে কুশলে ৰাখক ইয়াৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। এতিয়া যাম দেউৰী গাঁৱত, যিহেতু ওচৰতে আছে কৈছিলে নহয়। এয়াই হৈছে দেউৰী চাংঘৰ। যিহেতু ৰাতি হোৱাৰ কাৰণে বৰ বেছি ভালকৈ দেখাব নোৱাৰিলোঁ। এইখন গিচং, আৰু ওপৰত এনেকৈ মাটিৰ কলহবোৰ থৈ দিয়া হয়। আৰু এয়া হৈছে সাজৰ কলহ, অৰ্থাৎ দেউৰী ভাষাত ক'ব গ'লে চুজে। এইটোৱে হৈছে পাকঘৰ, আৰু এইখন গিচঙত মাছ মাংস শুকুৱাবৰ কাৰণে বহুত সুবিধা হয়। এয়া হৈছে খোটালি, আলহী আহিলে ইয়াতে বহোৱা হয়। আৰু ভিডিঅ'টি ইমানতে সামৰিছোঁ।